নমস্কাৰ, মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম ফেচবুক। ফেচবুক, প্ৰথমে তোমাক ধন্যবাদ, কোটি কোটি নমস্কাৰ ফেচবুক। তোমাৰ সান্নিধ্যলৈ আহি শৈশৱ আৰু অতীতত এৰি অহা বন্ধু বান্ধৱীসকলক পুনৰ ঘূৰাই পালোঁ, আৰু এনে কিছু বন্ধুও লগ পালোঁ, যাৰ সান্নিধ্যত জীৱনটোৰে প্ৰাণ পাই উঠে, হতাশা দূৰ হৈ নতুনকৈ জীয়াই থকাৰ প্ৰেৰণা বাঢ়ে, হেঁপাহ জন্মে জীয়াই থকা। ফেচবুকতে এনে কিছু বন্ধুত্বও হয়, তেওঁলোকৰ পৰা জীৱনটো কি জানিব পাৰি, আৰু নতুন নতুন কথা শিকিবও পাৰি। ফেচবুক, তুমি এনে বন্ধু আনি দিয়া আমাৰ মাজলৈ, যাক আমি আঁতৰি যা বুলি ক'বও নোৱাৰোঁ, তেনে বন্ধুত্বক ধৰি ৰাখিবও নোৱাৰি। তেনে বন্ধুত্বক ফেচবুক নমস্কাৰ, পুনঃ কোটি কোটি ধন্যবাদ, নমস্কাৰ ফেচবুক, তোমাক ধন্যবাদ।